মন গ'ল মাছ, সেইকাৰণে এয়াল দেখিছে আপোনালোকে মাছ আনিলোঁ, চন্দা মাছ। মই মাছৰ কাৰণে সকলোবোৰ যোগাৰ কৰি লৈছোঁ আৰু এয়া সদ্যহতে প্ৰথমে মই মাছখিনি ধুই লৈছোঁ আৰু মাছখিনি ধোৱাৰ পিছতেই মই কিহেৰেনো আজি মাছ বনাওঁ আপোনালোককো দেখাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। তাৰ মাজতে মোৰ এক্সামো হৈ আছে, সেয়ে পঢ়িও আছোঁ, লগতে কামখিনিওতো কৰিব লাগিব। আৰু এয়া মই এতিয়া আহি গ'লোঁ মাছৰ তৰকাৰী বনাবৰ কাৰণে। প্ৰথমে মাছখিনি ফ্ৰাই কৰি লৈছোঁ আৰু মানুহজনে অকণ হেল্প কৰি দিছে। তেওঁ মাছৰ কাৰণে যিখিনি লাগে, জিকা আৰু আলু দি বনাম বুলি ভাবিলোঁ, তো সেইখিনি তেওঁ কাটি দিছে। তো মই এয়া দেখিছে মাছৰ তেলতে আদা নহৰু পেষ্টখিনি দি দিলোঁ। তাৰপিছতেই চব্জিখিনি দি পেলাই অলপ ভাজিম, ভজাৰ পিছত মই মাছখিনি দি দিম। আৰু এনেকৈ আজি আমি ৰাতি মাছেৰে এসাঁজ খালোঁ। আপোনালোকে কিহেৰে মাছ খাই ভাল পায়, মানে কি দি বনালে মাছ খাই ভাল পায়, কমেণ্ট কৰি নিশ্চয় জনাব। আৰু আমাৰো এয়া আঞ্জা পাই ৰেডি হৈ গ'ল আৰু আজি ৰাতিৰ ভাতসাঁজ এনেদৰেই, লগতে বডিমাহ আলু ভাজিলোঁ আৰু এয়া খালোঁ। তো গুড নাইট।